কণ আৰু মন দুয়ো ভাই ককাই আছিল। সিহঁত বৰ চঞ্চল আৰু পঢ়া-শুনাতো ভাল আছিল। সিহঁতে খেলিবলৈ বৰ ভাল পাইছিল, কিন্তু সিহঁতৰ ঘৰত বৰ বেছি নিগনি উৎপাত আছিল। কেতিয়াবা কণ আৰু মনৰ কিতাপ আৰু কেতিয়াবা সিহঁতে কাপোৰ গোটেইবোৰ কুটি পেলাইছিল। সিহঁতে বৰ অশান্তি পাইছিল নিগনিৰ পৰা। এদিন কণ আৰু মন দুয়ো সিহঁতৰ বাৰীৰ পাছফালে খেলি আছিল। খেলি থাকোঁতে সিহঁতে মেকুৰী কন্দা শব্দ শুনিবলৈ পালে। কণ আৰু মন দুয়ো মিলি মেকুৰী পোৱালীকেইটাক গাখীৰ আৰু খোৱা বস্তু দিলে। হয়তো মেকুৰী পোৱালী কেইটাক কোনোবাই এৰি থৈ গৈছিল আৰু মেকুৰী পোৱালী কেইটাৰ ভোক লগাৰ বাবে সিহঁতে কান্দিছিল। কণ আৰু মনে খোৱা বস্তু দি মেকুৰী পোৱালী কেইটাক ঘৰলৈ লৈ আহিছিল আৰু পোহপাল দিলে দিনে দিনে মেকুৰীকেইটা ডাঙৰ হৈ আহিল। ডাঙৰ হোৱাৰ পাছত মেকুৰীকেইটাই নিগনি খেদিবলৈ আৰম্ভ কৰিলে, যাৰ ফলত কণ আৰু মনৰ কিতাপ কাপোৰ নিগনিবোৰে কুটিব নোৱাৰা হ'ল আৰু লাহে লাহে ঘৰটোৰ পৰা নিগনিও কমি গ'ল।